Hey guys, welcome back to my YouTube channel. So আজি মাঘৰ বিহু উৰুকা তো আমাৰ গাঁৱত মাঘৰ বিহু কেনেকৈ পালন কৰা হয় হেতু মই দেখাবলৈ আইছো আৰু আমাৰ গাঁৱত ভেলাঘৰ আৰু মেজিটো কেনেকৈ বনাইছে হেতু দেখাবলৈ আইছো তো দেখাই দিছো এয়া চাব পাৰে হেলিকপ্টাৰ বনাইছে গাঁৱৰ লৰাকেইটাই আৰু এইটো ভেলাঘৰ চাওক কি সুন্দৰকৈ বনাইছে আৰু ইয়াত ডিজে আনিছে বজাবৰ কাৰণে ৰাতি আজি ৰাতি পুৰা মানে ভাল ফূৰ্তি কৰিম তো এইটো দেখিব পাৰিছে এইটো মেজি কি সুন্দৰকৈ বনাইছে বহুত ডাঙৰকৈ বনাইছে আৰু লৰা এইবোৰ দেখিব পাৰে এইবোৰ সবে কাম কৰি আছে বহুত মানে কষ্ট কৰিছে লৰাবিলাকে বহুত ভালদৰে বনাইছে তো এইবোৰ সৰু সৰু কণ কণ মাইনাকেইটা চাব পাৰে সবেই আহিছে চাবৰ কাৰণে আৰু ভেলাঘৰটো ভিতৰতো দেখাই দিছোঁ তো পুৰা মজা আছে এইটো ডেকৰেশ্যন কৰিছে এয়া পোৱালিটো চাব পাৰে এইটো হাই কৈ দিয়া তো ভেলাঘৰটো এইটো ভিতৰ চোৱা বহুত মজা লাগিছে ইয়াত ৰাতি থাকি ভাল লাগিব তো বহুত ভাল লাগিব আজি ৰাতি বহুত মানুহ আহি ফূৰ্তি কৰিব সব দেখাম আৰু কেনেকা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব ইয়া বাহিৰলৈ গৈছো মই এতিয়া তো বেছিকৈ হেলিকপ্টাৰখন চাই ভাল লাগিছে হাই কৈ দিয়া এই হেলিকপ্টাৰখন বেছি ভাল লাগিছে দেখাই দিছো আকৌ এবাৰ এইফাল খন সব ফালৰ পৰা দেখাই দিছো আৰু এতিয়া ভিতৰ চোৱা দেখাম হেলিকপ্টাৰটো তো এনেকৈ বনোৱা হৈছে হেলিকপ্টাৰখন বহুত কষ্ট কৰিছে লৰাবিলাকে আৰু ময়ো কৰিছিলোঁ আৰু প্ৰথম দিনাখনৰ পৰা বনাম বুলি ভাবিছিলোঁ প্ৰথম দিনা বনাইছিলোঁ নোৱা কথা কিন্তু মোৰ বিশেষ কাম এটা ওলাল হেতু কাৰণে যাবলগীয়া হ'ল দুদিন তিনদিনৰ কাৰণে সো আজি বনাইছোঁ উৰুকা দিনা আৰু আজি ৰাতি বহুত ধামাকা নাচন দিম পুৰা এইটো ডিজে আনিছে পিছফালে তো বহুত ল'ৰা ছোৱালী গোট খাব সবকে দেখাম তো বহুত ল'ৰা ছোৱালী আৰু মানে গেটখন বনাবলৈ আছে গেটখন বনাব হেতু খানি আছে তো দেখাবলৈ গৈ আছো তো ইয়াত গেটখন বনাই আছে এইখনে গেটৰ ওপৰখন এইবোৰ খুঁটা পুতিবৰ কাৰণে কাটি আছে মানে খানি আছে তো আমাৰ ফাইনেলি গেটখন বনাই হৈ গ'ল তো এতিয়া মই ৰাতিকে দেখাম আপোনালোকক কি কৰিব কি নকৰে তো এতিয়া ৰাতি হৈ গ'ল আৰু আমি সবেই মিলি এসাঁজ ভোজ ভাত খাম তো সবেই মিলি কাম লাগি আছে লাগি ভাগি আছে এয়া ভাত বনাই আছে এয়া চাব পাৰে এইফালে ভাত বনাই আছে আৰু এইফালে চব্জি কুটি আছে তো এইফালে ল'ৰাবোৰে পুৰা মানে নাচি আছে মই মানে গানটো অফ কৰি পেলাই ভিডিঅ'টো বনাইছোঁ আৰু সেইফালে জুই ফুঙা আছে তো এতিয়া মই ৰন্ধা বঢ়া দেখাম আপোনালোকক তো ফাইনেলি আমাৰ ভাত চব্জি বনাই হৈ গ'ল এয়া চাব পাৰে আৰু এয়া ভাত চব্জি বনাই হৈ গ'ল আৰু পোৱালিকেইটাক খুৱাই আছোঁ ভাত চব্জি তো আমি অকণমান পিছত ভাত খাম আৰু ইহঁতক খুৱাই লৈছোঁ আৰু বাহঁতেও একেলগে খাম মানে চ' ইহঁতক প্ৰথম খুৱাই লৈছোঁ তাৰপিছত আমি খাম আৰু কিছুমান গৈছে চুৰটাৰ কৰিবৰ কাৰণে তো আমি অকণমান পিছত খাম আৰু তো চাই থাকক ভিডিঅ'টো তো এতিয়া মই ভাত খাই লওঁ মোক ভাত বাঢ়ি দিছে তো চাব পাৰে তো ভাত বাঢ়ি দিছে মই ভাত খাই লওঁ ভাত খোৱাৰ পিছত ধুমগৈ আৰু ৰাতিপুৱাকৈ দেখাম মেজি জ্বলোৱা আপোনালোকক ৰীতি নিয়ম কেনেকৈ কৰে তো এতিয়া ৰাতিপুৱা লগ পাম আপোনালোকক মেজিটো জ্বলাবলৈ টাইম হৈ গ'ল তো এতিয়া ল'ৰাটোৱে মানে লগৰ ল'ৰাটোৱে জ্বলাব মেজি সেয়া চাব পাৰে পিছফালে মেজি জ্বলাইছে তো দেখাই দিছোঁ মই তো এয়া মেজিটো জ্বলাইছে আমাৰ পৱন মৰাঙে তো এতিয়া জয়ধ্বনি দিছে আৰু এইবোৰ চবেই
কাঠ আলু তামোল পাণ দি সেৱা কৰিছে বছৰটো যাতে ভালে কুশলে যাওক বুলি। তো এয়া পন আৰু গাঁৱৰ মানুহ চব আহিছে, এইবোৰ চব মানুহ গাঁৱৰ মানুহ আহিছে দেখিব পাৰিছে। আৰু আহি আছে এয়া গাঁৱৰ মানুহ। সব গাঁৱৰ মানুহ আহি ইয়াত সেৱা কৰিছে, কিবা কিবি মানে মনোকামনা মানে মনোকামনা মাগিছে। আৰু তো আমাৰ গাঁৱত এনেকৈ মানে মাঘ বিহু পালন কৰা হয়। তো দেখালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে বাই বাই। Pull up on the name